আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলি বহু কথা ক'লে কিশোৰ দাসৰ ককায়েক বৰুণ দাসে। আৰু লগতে বৰুণ দাসে আপলোড কৰিলে অন্তিম সময়ৰ কেইখনমান ফটো। আপোনালোকে এতিয়া স্ক্ৰীণত দেখিছে বৰুণ দাসে কেনেকুৱা ধৰণৰ ফটো আপলোড কৰিছিল। আৰু এতিয়া আমি আপোনালোকক দেখুৱাম কিশোৰ দাসৰ ককায়েক বৰুণ দাসে কি বুলি ক'লে। তাৰ আগতে সকলোকে স্বাগতম জনাইছোঁ আইমি লাইফষ্টাইলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া চাওঁ আহক এই বিশেষ মন্তব্য। কিশোৰ দাসৰ ককায়েকে কি কৈছিল। কিশোৰৰ লগত থকা সময়খিনি চেন্নাই হস্পিটেলত লিখি পেলাই শেষ কৰিব নোৱাৰিম, তথাপি অলপ লিখিব চেষ্টা কৰিছোঁ। কিশোৰৰ লগত চেন্নাই হস্পিটেলত থাকি তাক জীয়াই থাকিবলৈ বহুত সাহস দিছিলোঁ আৰু তাক যত্ন কৰিও ঘূৰাই আনিব নোৱাৰিলোঁ। জীয়াই থকাৰ হেঁপাহ বহুত আছিল তোৰ, কিন্তু সেই সময়লৈ তই এজন যুদ্ধ কৰিব যোৱা জোৱানৰ দৰে যুঁজি গৈছিলি। তোৰ লগত কৰা ধেমালিবোৰে মোক এতিয়াও বহুত দুখ দি আছে। অনিল মামা, ভগৱান মামা আৰু ডক্টৰ য়াছমিন নুৰেজা, এই তিনিওজন মানুহে মোক সদায় সাহস দি গৈছিল ভাইটিক কেনেকৈ সুস্থ কৰিব লাগে। য়াছমিন যদিও ডক্টৰ, মোৰ আৰু কিশোৰৰ সৰু ভণ্টিৰ দৰে হৈছে তাই। হস্পিটেলত থকা প্ৰতিটো সময় কিশোৰ আৰু মোৰ ওচৰত থিয় দিছিল। লগতে মোৰ ভনী জোঁৱাই হিতেশ পাঠক, তেওঁ বহুতখিনি কষ্ট কৰিছে কিশোৰৰ লগত আৰু আমাৰ গাঁওখন আৰু অসমবাসী ৰাইজে আমাক বহুত সহায় কৰিছে। আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কিশোৰ। ভগৱানে তোক লৈ গ'ল আমাৰ মাজৰ পৰা বহুত সোনকালে। তই অলপ জিৰণি ল, তেতিয়ালৈ মই গৈ তোক লগ কৰিম। শেষত মৰমৰ কিশোৰ দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।